লখিমপুৰত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে এনি ক্ৰনিকলত মই শ্ৰী ৰিকুটে পুলামি এনি ক্ৰনিকলৰ দৰ্শকৰ বাবে লৈ আহিছো বিগ ব্ৰেকিং নিউজ চিত্ৰশিল্পী নীলিম মহন্তৰ গ্ৰেপ্তাৰত জুই জ্বলিছে লখিমপুৰত অৰুণাচল আৰক্ষীৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়া নগৰৰ মাজমজিয়াত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ 12 ঘণ্টাৰ ভিতৰত বিনা চৰ্তে শিল্পীজনক মুক্তি দি লখিমপুৰলৈ প্ৰত্যাৱৰ্তন নকৰিলে অৰুণাচলৰ বিৰুদ্ধে সৰ্বাত্মক অৱৰোধৰ হুংকাৰ যুৱ ছাত্ৰ পৰিষদৰ অৰুণাচলৰ মুখ্যমন্ত্ৰীক অসমত দম্ভালি নকৰিবলৈ সতৰ্কবাণী যুৱ ছাত্ৰ পৰিষদৰ ন মৰ দাম লিখাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল চিত্ৰশিল্পী নীলিম মহন্তক ন মৰ দাম লিখাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল চিত্ৰশিল্পী নীলিম মহন্তক 12 ঘণ্টাৰ ভিতৰত বিনা চৰ্তে শিল্পীজনক মুক্তি দি লখিমপুৰলৈ প্ৰত্যাৱৰ্তন নকৰিলে অৰুণাচলৰ বিৰুদ্ধে সৰ্বাত্মক অৱৰোধৰ হুংকাৰ অৰুণাচলৰ আৰক্ষীৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়া চিত্ৰশিল্পী নীলিম মহন্তৰ গ্ৰেপ্তাৰত জুই জ্বলিছে লখিমপুৰত যোৱা 26 মাৰ্চ নিশা অৰুণাচলৰ বৃহৎ নদী বান্ধৰ বিৰোধী শিবিৰৰ আমন্ত্ৰণ ক্ৰমে দেৱান লিখন কৰিছিল নীলিম মহন্তই বৃহৎ নদী বান্ধৰ সচিবালয়ৰ দেৱালত 9 মৰ দাম লিখাৰ বাবে ইটানগৰ আৰক্ষী থানা 80/22 নম্বৰত আৰু 425/34/3 PDPP জামিনবিহীন ধাৰাত ৰুজু হোৱা গোচৰৰ যোৱা দেওবাৰে লখিমপুৰ আৰক্ষীৰ সহযোগত নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল চিত্ৰশিল্পী নীলিম মহন্তক অৰুণাচলৰ আৰক্ষীৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়া অৰুণাচলৰ মুখ্যমন্ত্ৰী অসমত দম্ভালি নকৰিবলৈ সতৰ্কবাণী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰৰ পৰা ভুৱন গৌতমৰ এক প্ৰতিবেদন বৃহৎ নদী বান্ধে আমাক কেনেকুৱা ধৰণৰ ক্ষয়ক্ষতি সৃষ্টি কৰিছে তাৰপিছত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ আক্ৰোশমূলক গ্ৰেপ্তাৰে এই আন্দোলনখনক তেওঁলোকে মুখমুখ কৰিব বিচাৰিছে আৰু আমি এটা কথা স্পষ্টকৈ কৈছোঁ যে মৰা শেষ মুহূৰ্তলৈকে আমি জীয়াই থকাৰ শেষ মুহূৰ্তলৈকে আমি এই বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰা এনেকুৱা আক্ৰোশমূলক ছাত্ৰ পৰিষদ আৰু লখিমপুৰ বিভিন্ন দল সংগঠনে আমি প্ৰতিবাদ জনাইছোঁ যে অতি সোনকালে নীলিম মহন্তক প্ৰথম কথা বিনা চৰ্তত মুক্তি দিয়ক কাৰণ কেলৈ লখিমপুৰ এজন সম্পদ লখিমপুৰ মৰম লগা এটা ল'ৰা যি ল'ৰাই লখিমপুৰক প্ৰতিনিধি কৰি ভাৰতবৰ্ষ তথা অসমত তেখেতৰ চিত্ৰশিল্পৰ যোগেদি আমাক মান সন্মান আগুৱাই দিছিলে আৰু সেইজন ব্যক্তিক কালি ৰাতি বিনা দুখত তেখেতক ন বিগ ডেম বুলি লেখা কাৰ্যত তেখেতক উঠাই নিছে।